লাহৰী ঘাটত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ 9জন জুৱাৰী। যোৱা নিশা মৰিগাঁও জিলা লাহৰী ঘাট থানাৰ অন্তৰ্গত লেলাইবৰী গাঁৱৰ পৰা লাহৰী ঘাট থানা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জুৱাস্থলীৰ পৰা 9জন জুৱাৰীক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই গ্ৰেপ্তাৰ কৰা জুৱৰীসকল ক্ৰমে শফিকুল ইছলাম, জিন্নাতুল ইছলাম, শাহজাহান আলী, ছাইদুল ইছলাম, জাহেৰ আলী ইছলাম আলী, হাবিবুৰ ৰহমান, শফিক আলী আৰু খলিলুৰ ৰহমান বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰ কৰা জুৱাৰীসকলক গোচৰ নং 399-19 US 352, 353 IPC RW Section 14 আছাম গেম এণ্ড বেটিং এক্টৰ অধীনত মৰিগাঁও জেল হাজতলৈ চালান দিয়া হৈছে। লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ শইকীয়াৰ এই পদক্ষেপত সচেতন মহলে প্ৰশংসা কৰিব বুলি জানিব পৰাও গৈছে। লাহৰীঘাটৰ পৰা উৰিউল্লাহ খান।